হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' ডিছকাছ কৰিম 2026 যিসকলে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে সেইসকলৰ বাবে। বহুতো ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাৰ আগত বা প্ৰি ফাইনেল এক্সামৰ আগৰ পৰা পঢ়া ষ্টাৰ্ট কৰে, কিয়নো বহুত মানুহে কৈ থাকে মেট্ৰিক পৰীক্ষা কোনো কামৰ নহয় বা মেট্ৰিক পৰীক্ষাত কম পাৰ্চেণ্টেজ পালে কোনো ধৰণৰ প্ৰভাৱ নপৰে বা চাকৰিৰ ক্ষেত্ৰতো মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেটৰ কোনো ধৰণৰ ভেলু নাথাকে। সেইকাৰণে বহুতো ষ্টুডেণ্ট ডিমোটিভেট হৈ যায় আৰু পঢ়াটো কমাই দিয়ে। আজিৰ ভিডিঅ'ত জানিম মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে কি কি লাভ হয়। প্ৰথমটো লাভ হৈছে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাবা। যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰে বা 80% বা 80%ৰ এভভ ৰিজাল্ট কৰে সেইসকলকহে দিয়া হয় আৰু তাত 12,000 টকা দিয়া হয়। ছেকেণ্ড লাভটো হৈছে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে যিসকল দুখীয়া ঘৰৰ হয় তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়িবৰ বাবে ভাল কলেজত স্কলাৰশ্বিপ পায় আৰু কোনোবা ইনষ্টিটিউশ্যনে সম্পূৰ্ণকৈ ফ্ৰী কৰি দিয়ে। থাৰ্ড লাভটো হৈছে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে পোষ্ট অফিচৰ কিছুমান চাকৰি ওলায়, সেইসকল অনলি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰতহে ডিপেণ্ড কৰে। ইয়াত ইণ্টাৰভিউ বা বেলেগ ধৰণৰ পৰীক্ষা নহয়, যদিও ইয়াত থুলমূলকৈ অলপ ইণ্টাৰভিউ পাতে। এইটো এটা বহুত ডাঙৰ আপডেট হয় আৰু এনেকুৱা বহুত ধৰণৰ লাভ আছে, যেনেকৈ তোমালোকে ইয়াত ভাল ৰিজাল্ট কৰিলে পৰৱৰ্তী সময়ত ভালকৈ পঢ়িবলৈ মটিভেট হ'বা। সেইকাৰণে নিজৰ পঢ়াটো এতিয়াৰ পৰা ভালদৰে ষ্টাৰ্ট কৰা আৰু তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষা ভাল হওক তাৰেই কামনা কৰিলোঁ। এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।